এবছৰত 50টা বন্ধু বনোৱাটো বহুত সৰু কথা, কিন্তু 50 বছৰলৈকে এজন বন্ধুৰ লগত বন্ধুত্ব ৰখাটোৱে ডাঙৰ কথা। দুখ এইটো নহয় যে সময়ে লগ নিদিলে, দুখ এইটোহে যাক সকলোতকৈ বেছি বিশ্বাস কৰিছিলোঁ তেওঁ এই সময়ত লগ এৰি দিলে। দুখটো সকলোৰে জীৱনলৈ আহে, কিন্তু কিছুমানে নিজৰ দুখ লুকাই ৰাখিব জানে। এটা মিছলীয়া মানুহৰ শাস্তি এইটোৱে যে যেতিয়া তেওঁ এটা সঁচা কথা কয় তেতিয়া সেই কথাটোৰ ওপৰত কোনেও বিশ্বাস নকৰে। বহুত আপোন আপোন বুলি ভাবি থকা মানুহজনেই এদিন দেখুৱাই দিয়ে যে তেওঁ আমাৰ কেতিয়াও আপোন নাছিল। মানুহে সকলোতকৈ বেছি চিন্তা তেতিয়া কৰে যেতিয়া তেওঁ নিজৰ কাৰণে কম আৰু বেলেগৰ কাৰণে বেছি ভাবে। যিজন ব্যক্তিৰ হৃদয়খন চাফা সেই ব্যক্তিজনে সকলোতকৈ বেছি দুখ পায়। সময় আৰু ভাগ্যৰ ওপৰত কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ ৰাতিপুৱা তেওঁৰো হয় যাৰ দিন বেয়া হয়। গোটেই জীৱনটো আমাৰ এইটো কথাতে গুচি যায় যে মানুহে কি ক'ব। এটা সৰু কাজিয়াৰ কাৰণে আমি ভালপোৱা শেষ কৰি দিওঁ, কিন্তু ইয়াতকৈ ভাল এইটোৱে যে আমি ভালপোৱাৰ পৰাই কাজিয়া নোহোৱা কৰি দিওঁ। যেতিয়া মানুহৰ প্ৰয়োজন শেষ হৈ যায় তেতিয়া তেওঁৰ আপোনাৰ প্ৰতি কথা কোৱাৰ অভ্যাসো সলনি হৈ যায়। যদি কোনোবাই আপোনাৰ ওপৰত চকু বন্ধ কৰি বিশ্বাস কৰে তেতিয়া আপুনি তেওঁৰ বিশ্বাস ভাঙি তেওঁক এইটো অনুভৱ নিদিব যে তেওঁ সঁচাই অন্ধ। কাৰোবাৰ পৰামৰ্শৰ পৰা ৰাস্তা নিশ্চয় পায়, কিন্তু সফলতাটো নিজৰ কষ্টৰ ফলতে পায়। হৃদয়খন চাফা কৰি কথা কোৱাৰ অভ্যাস কৰা, কাৰণ ধূলি লাগি থকা আইনাখন মচি দিয়াৰ পিছতে জিলিকি উঠে। খং উঠাৰ পিছত চিঞৰিবলৈ শক্তি নালাগে, কিন্তু খং উঠাৰ পিছত মনে মনে থাকিবলৈ বহুত শক্তিৰ প্ৰয়োজন হয়। যেতিয়া কোনোবা আপোন মানুহৰ পৰা দুখ পোৱা নাযায় তেতিয়ালৈ বুজিয়ে পোৱা নাযায় যে জীৱন কি বস্তু। ঘৰ এখনক ধ্বংস বা বৰবাদ কৰাৰ কাৰণে ঘৰখনৰ এজন সদস্যই যথেষ্ট। যদি তুমি কাৰোবাৰ আগত ক্ষমা খোজাৰ ফলত সম্পৰ্ক এটা জীয়াই থাকে তেতিয়াহ'লে ক্ষমা খোজাই ভাল। কাৰোবাৰ হাতত তেতিয়াহে ধৰিবা যেতিয়া তুমি তেওঁৰ লগত গোটেই জীৱনভৰ থাকিব পাৰা। তেওঁক নিজৰ বুলি ভাবিবৰ কি দৰকাৰ যাৰ অন্তৰত আপোনাৰ কাৰণে কোনো আপোন ভাৱেই নাই। যিয়ে আজি কন্দুৱাইছে তেওঁৱে এটা সময়ত কৈছিল যে তুমি হাঁহি থাকিলে বৰ ভাল লাগে। কোনো ইমান ধনী নহয় যে তেওঁৰ অতীত কিনিব পাৰে, আৰু কোনো ইমান দুখীয়া নহয় যে তেওঁৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে। কান্দিবা তেওঁৰ আগতহে যিয়ে আপোনাৰ চকু পানীৰ মূল্য বুজি পায়।